নমস্কাৰ সকলোলৈকে স্বাগতম মোৰ অন্য এটা নতুন ব্লগ নিশ্চয় ভালে আছে পূজা কেনেকুৱা গ'ল বাৰু ভালে গ'ল চাগে আমাৰ যে ইমান বেয়া গ'ল বেয়া মানে কি এবাৰ পূজা আমি চাবই নাপালোঁ জানে আৰু অসুবিধা মানুহৰ থাকে তো এবাৰ পূজা একেবাৰে চোৱাই নহ'ল মানে দেৱী দৰ্শন কৰিব যাব নাপালোঁ তো ঘৰতে থাকিলোঁ সেই পূজা কেইদিন ব্লগ আপলোড নিদিলোঁ তো আজি আহি গ'লোঁ পুৱাই অন্য এটা ব্লগ লৈ বনাওঁ আজি কি হয় হ'ব আৰু দিনটো চাওঁ তাকে তো বলক আপোনালোককো দেখাওঁ আহিছে দাদাই কচু খাই খুব ভাল পায় তো সি গ'ল নিজে কচু বুটলি আনিলে তাৰপিছত ঔটেঙা আনিলেগৈ মই নগ'লোঁ শুই থকাৰ কাৰণে দেৰি হৈ থাকিলে তো বলক চাওঁগৈ কি কৰি আছে সেইটোৱে দেখুৱাম দেই ঘৰৰ মানুহবোৰ কি কৰি আছে ক'বা আনিলি কচু কচু খাম আজি আমি কিহৰ লগত চুক্তি মাছৰ লগত ইমান চালে গা ধুৱাই নাই আমি ৰাতিপুৱাই ধুমগৈহে অকণমান দেৰিকৈ লাহে দিয়ে ঠাণ্ডা দিন যে এতিয়া ঠাণ্ডা পৰিছে আমাৰ গাঁৱত যে আৰু ঠাণ্ডা বিলখন ওচৰতে আছে দৰকাৰীহে আমাৰ মানুহবোৰ গা ধোৱা নাই দেই এনেই কৈছোঁ দেই ধেমালি কৈছোঁ বৈ গা ধুলেই ৰাতিপুৱা এবাৰ ধুব লাগে যে মই নাই ধোৱা মই এলেহুৱা যে অকণমান ঠাণ্ডা জাৰ ভাৰী এতিয়া ক'ব আৰু অকণমান লেতেৰা চেতেৰা বুলি চাহটো খাই ল'ব লাগিব ভঙা চিঙা ঘৰ দিছে এইফালে মায়ে চাফা কৰি আছে কি চাফা কৰিছে ইটাবোৰ এতিয়া বেৰ টকা বুলিব এইফালে জিও গৈছে ঘূৰিবলৈ আহিছে এতিয়া ঘূৰি মেলি পুৱাই এয়া আমাৰ বসন্তী দেই পূজা বুলি নতুন এখন আহিলে মানে দুখন আছিলে দাদাহঁতৰ এতিয়া এখন আনিছে ঘৰত লাগে যে দোকান চোকান যাবলৈ মোকেই লাগে কেতিয়াবা খুব দৌৰাম একদম পাই পোৱাৰ পিছত দৌৰালোঙে 2-3 বাৰ এইফালে কি কৈছা কাম কৰা মানুহ বাই কি কৈছা দিদি ঐ দিদি কি কৈছে আমাৰ দিদি কিমান ধুনীয়াকৈ কদম ফুলবোৰ ফুলি আছে আমি পিছে ফুলবিধক কদম ফুল বুলি কওঁ দেই আপোনালোকে কি বুলি কয় বাৰু এতিয়া যে পূজাৰ ছিজন হ'ল যে এতিয়া ফুলিবই আৰু লক্ষী পূজা যে এবিধ ফুল লাগেই কিন্তু আমাৰ ইয়াত দেই ইমান ধুনীয়াকৈ ফুল ফুলি আছে ভালেই লাগিছে আৰু জানেই আমাৰ চাৰিওফাল সেউজীয়া পৰিৱেশটো মই দেখোন প্ৰত্যেকটো ভিডিঅ'ত দেখুৱাই থাকোঁ মাছ ধৰিবলৈ পুখুৰী সিঁচিয়ে আছে এতিয়ালৈকে হোৱাগেই নাই হ'লে মানে এপাক গ'লোহেঁতেন ধৰিবলৈ আৰু এইফালে মাছ ধৰি আহিলেই সেয়া আইতা মাছ ধৰিব গৈছিলে সেইফালে মাছ আজি বেছি নাপালে কম পালে তথাপিও লোকেল মাছ যিকণ পালে সেইকণতে বহুত খাই ভাল লাগিব খলিহনাই বেছি পাইছে এইবাৰ মই যে নাখাওঁ দেই খলিহনা মাছ ইমান বেয়া পাওঁ ব'লা জল্দি ব'লা এই নকৰিবা আকৌ এখন পুৰি যাব ন পটককৈ ডুব পাই যাবা ধুম হৈ যাব ধুম হৈ গ'লে ডুব পাবা নাই খুলিজা আজিও ধুম হৈ গ'লে ডুব পাবা মোৰ দেহাটো লাগিলে এতিয়া কৃষ্ণ দিয়াচোন ঐ ইছৰা চুলিখিনি বান্ধি আছো যোৱা যোৱা আকৌ কেনেকৈ খালে দেখোন বাৰু তুমি কেলে ফুলবিলাক কেলে ভৰাইছা বাৰু যোৱা অঁ ৰুমলৈ যাবলৈ ফ্লেছ কৰি খুলিলে নহয় গম পাইছা নাই ইয়াত নাপাৰি পঢ়াই নাই অকণমান ন আইতাকেতো নকয় এই কাৰণে কামুৰি দিয়ে আকৌ ভনীয়েকে যে অঁ দিলে ভনী চুলি চাওঁ কি হৈছে এইফালে আমাৰ দোষ লালি সেয়া মোক কিন্তু অলপ ভয় লাগে জীৱে একেবাৰে ভয় নকৰে দেই প্ৰথম ভয় খাইছিলে তাই এতিয়া অলপ সাহসটো গোটালে ন এইয়া লালিৰ মালিক আৰু আমাৰ দোষ্ট বেটী কি কৰিম আৰু কথা পাতিবলৈ মানুহ চানুহ নাই মাক জিকে আহি গ'ল বাৰু এতিয়া অকণমান ইটো সিটো কৰি থাকোঁ বহি লৈছোঁ ঘাঁহতে চোতালত ঘৰৰ পাছফালৰ চোতালত পুৰা ঘাঁহ হৈ গৈছে চাফা কৰা নাই এয়া ঐ কিদক মোৰ ভিডিঅ'বোৰ লাইক চাইক কৰা নাই কৰোঁতো আগতে জীয়ৰী দিনত ইহঁতৰ এই চোতালখনতে একদম ইমান খেলোঁ আমি জীয়ৰী দিনত তেতিয়া এইবোৰ ঘাঁহ নাছিলে একদম চাফ চিকুণ আছিলে লগৰবিলাকৰ লগত ইমান এতিয়া মনত পৰে কেতিয়াবা অকলশৰীয়া যেতিয়া হৈ যাওঁ তেতিয়া ইমান যে খেলিছিলোঁ সেইবোৰ দিন গ'ল এতিয়া আমাৰ জীৱ খেলে হে ইমান মিছা কথা ক'লে ঢেকীয়া বুটলিবলৈ যাম বুলি কয় হে হাই
অঁ নাপালা কেলে ভয় লাগে মা আহি পাই গ'ল নামঘৰ গৈছিলে কি আনিলে আয়ো ভৰাই ভৰাই প্ৰসাদ মোৰ ইয়াত হেৰি আছে এইবোৰ চেলেং চাদৰ চাদৰ ওলাই থৈ লওঁ দিয়ক দিয়ক চাহ বনাই থৈ আজৰি হৈ আহিবাৰ মই আহিলোঁ এয়া মামী ওচৰৰ মামী এজনী ঘৰত প্ৰসাদ দিবলৈ আজি মামী নামঘৰলৈ যোৱা নাই গ'লে মানে মামীও সদায় আমাৰ ঘৰত দি থৈ যায় এবাৰ মই আজি আহিছোঁ দিবলৈ অঁ মা মা চাহ বনাই দিলোঁ চাহ চাহ বনাই থৈ আহিছোঁ ঐ আহক আহক এয়া মামী ঐ আহক মামী গাঁৱৰ ঘৰ নেকি চিঞৰ কৰি থাকিব কি কৈছা দা বাচি দেই সন্ধিয়া হ'বছে ইমান ধুনীয়া লাগিছে দৃশ্যটো চাই লাহেকৈ আমাৰ বেটিয়ে পটককৈ দেখিবলৈ অকণমান পাতলকৈ দেখিছেনে ৰামধেনু ওলাইছে আকাশত বহুত দিনৰ মূৰত দেখিছোঁ দেই মানে বছৰে হ'ল দেখা দেখি পাইছে নাই বাৰু সেইয়া সৰুকৈ এইফালে আকাশখন ইমান ধুনীয়া ৰং এটা উঠিছে চাই ভাল লাগিছে ন বুবু অঁ চাই ভাল লাগে দিনটো সেনেকৈ কটালোঁ আৰু এতিয়া সন্ধিয়া হ'ল যিহেতু ঘৰত সোমালোঁ তাৰপিছত জীওক অকণমান কিতাপখন পঢ়ুৱাই দিলোঁ কাৰণ তাই বয়স নাই হোৱা যদিও অভ্যাসৰ কাৰণে কিতাপখন ৰাতিপুৱা গধূলি অকণমান সময় ধৰাই দিওঁ সেই ভিডিঅ'টো আজিলৈ ইমানেই ভাল লাগিলে লাইক কৰিব চেনেলটো যদি আপোনালোকে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বাই বাই